সো গাইজ জীৱনত যিখিনি সেলফ কনফিডেন্স আত্মবিশ্বাস থকাটো প্ৰয়োজন যে সেইখিনি লৈ আপুনি ভৱিষ্যতত অহংকাৰ নহয় গৌৰৱ কৰিব পাৰে। গতিকে বহুতেই কয় বহুত আপুনি বন্ধু লগ পাব জীৱনত, খুব ধুনীয়াকৈ ক'ব, হেল্ল' এভৰিৱান, মাই নেম ইজ গোবিন্দ, আই এম ফ্ৰম গোৱালপাৰা ডিষ্ট্ৰিক্ট, মাই ফাদাৰ নেম, মাই মাদাৰ নেম, ধুনীয়াকৈ ইংলিছত গোটেইখিনি ধুনীয়াকৈ ক'ব যে আপোনাৰ লাগিব যে সি বহুত ইংলিছত চোকা, কিন্তু একদম মিছা কথাও হ'ব পাৰে, তেওঁ ৰাতি প্ৰিপাৰেশ্যন কৰি সেইখিনি মুখস্থ কৰি আহিবও পাৰে। গতিকে আমাৰ বাবে এই নতুন প্ৰজন্মৰ কিছুমান ল'ৰা ছোৱালীৰ বাবে ইংৰাজী বিষয়টো ইমানেই টাফ, ইমানে টান বুলি ভাবে যেন সকলোতকৈ টান বিষয়টো ইংলিছে। গতিকে মই ক'ব খোজোঁ যে আপোনাৰ অভ্যাসে কিন্তু সেই বিষয়টোকো আপোনাৰ পানী কৰি দিব পাৰে। আমি অভ্যাস নকৰোঁ, যিকোনো এটা বস্তুক আমি চেষ্টা নকৰোঁ, আমি ভয় কৰোঁ, লাজ কৰোঁ। কোনোবাই আপোনাক টেক্সট কৰিল যে হাউ আৰ ইউ, তেতিয়া আপুনি কনফিউজ লাগে, হাউ আৰ ইউ কল নে হু আৰ ইউ কল। আমাৰ কনফিউজ হয় এইবিলাকত, হু আৰ ইউ কল নে হাউ আৰ ইউ কল। গতিকে এইখিনিতো চেল্ফ কনফিডেন্ট থকা উচিত যে কোনোবা এজনে যদি আপোনাৰ অপজিট কোনোবা এজনে যদি আপোনাক ইংলিছত টকিং কৰে, তাৰ প্ৰত্যুত্তৰ হিচাপে আপুনি কি কৰিব, কেনেকৈ দিব, অন্ততঃ সেইখিনি প্ৰিপাৰেশ্যন কৰি থকাটো জনাটো খুব দৰকাৰ। যদি আপুনি বা আপোনালোকে কিবা এটা বিষয়ত আপোনাৰ টান হৈ আছে বা আপুনি হাৰ্ডলি ভাবি আছে, তাক ইমেজিনেশ্যন কৰিব শিকক। ইমেজিনেশ্যন, আপুনি ছবি চাই আপুনি ভাবিবলৈ চেষ্টা কৰক। ৰাতি যেতিয়া আপুনি শোৱাৰ এঘণ্টামান আপুনি দিনটোত কি কৰিল, দিনটোৰ ভিতৰত আপুনি কি কৰিল, সেইখিনিক আপুনি যদি অসমীয়া আপুনিতো দিনটো কৈ আছে, কথা পাতিছে অসমীয়াতে, কিন্তু তাক শোৱাৰ এঘণ্টামান আপুনি ট্ৰান্সলেট কৰিবলৈ চেষ্টা কৰক। যিকোনো এটা বস্তু হাৰ্ডলি নল'ব, জীৱনত টান ইমেজিনেশ্যন কৰিব শিকক। ইমানখিনিতো জীৱনত আত্মবিশ্বাস থকাটো প্ৰয়োজন যে মই কিবা এটা কৰিব পাৰিম। আপুনি কাম যিয়ে কৰি থাকক কিয়, কিন্তু আপোনাৰ আত্মবিশ্বাস আছে আপুনি এদিন পাৰিব, দেৰি হ'ব কিন্তু আপুনি পাৰিব। গতিকে সেইখিনি মাত্ৰ বুকুত বান্ধি থাকক, আত্মবিশ্বাস। গতিকে আত্মবিশ্বাসটো এনেকুৱা মানুহৰ গুৰুত্বপূৰ্ণ বিষয় বা বস্তু যে আপোনাক ক'ৰ পৰা ক'লৈ লৈ যাব আপুনি গমকে নাপাব। মুঠতে যি কি নহওক কিয় আত্মবিশ্বাসটো আপুনি বজাই ৰাখক, লগত ৰাখক সদায়। আজি নোৱাৰোঁ, চেষ্টা কৰক। ভুল হ'বই, ভুল হ'লেহে মানুহ শুদ্ধ হয়। আপুনি ভুল কৰিবই, যদি ভুলে নকৰে আপুনি শুদ্ধ কেনেকৈ হ'ব? আপুনিতো সৰুৰ পৰা, আপুনি যেতিয়া সৰুতে স্কুলত গৈছিল, ক ফালাখান লিখাতে কেনেকুৱা কিমানবাৰ ভুল হৈছিল, কটোক একদম কি হৈছিল, কক্ৰচ হৈ গৈছিল, হয় না নহয়? গতিকে সেইটো শুদ্ধ হৈ লাহে লাহে আপুনি কটো ভালকৈ লিখিব শিকিছে। গতিকে সেইবিলাক বস্তু ইমেজিনেশ্যন কৰক। মই সৰুতে কি কৰিছিলোঁ, গতিকে এদিনতে মই ক ফালাখন লিখিব পৰা নাছিলোঁ। মই লাহে লাহে চেষ্টা কৰি মা দেউতা বা ছাৰ বাইদেউ শিকাই মোক আজি সেই ক দি মই এটা আখৰ বানন এটা লিখিব পৰা হ'লোঁ। গতিকে ইমানখিনিতো আত্মবিশ্বাস ৰাখক যে জীৱনত যদি মই ইটো কৰিব নোৱাৰোঁ সিটো কৰিমেই, ইটো কৰিব নোৱাৰিলে সিটো কৰিম, সিটো কৰিব নোৱাৰিলে ইটো কৰিমেই। গতিকে লাগি থাকক, সদায় লাগি থাকক। কাম কি কৰি আছে এইটো মাইণ্ডত মানুহক কেতিয়াও, আপুনি কি কৰিব ভৱিষ্যতত সেইটোহে বেষ্ট। ইমেজিনেশ্যন এনেকুৱা এটা বস্তু হৈছে য'ত আপুনি চকুৰ আগত আপোনাৰ সদায় ভাহি থাকিব বস্তুটো। আপুনি এই যেনেকুৱা অসমৰ বা ভাৰতৰ মেপখন আপোনাৰ খুব এটা কি মনত ৰখাত খুব আপুনি কিমানকেইখন, যদি আপোনাক সোধে কোনোবাই যে এই দিল্লীখন ভাৰতৰ কোনটো মেপখনৰ ভিতৰত আপোনাক দেখুৱাই দিব। আপুনি যদি একো আপোনাৰ কনচেপ্টটো নাই, তেতিয়া আপোনাৰ ইমেজিনেশ্যন কৰা নাই কেতিয়াও, আপুনি নোৱাৰে অসমখন কোনফালে আছে, কোনটো ফালে আছে, খুব এটা জটিল বিষয় হৈ পৰে। তো ঠিক তেনেকুৱাই, গতিকে ইংৰাজী বিষয়টো ইমান টান নহয় যে আপুনি ক'ব নোৱাৰে, কিন্তু ডেইলি ট্ৰাই কৰক।
ভাল ভাল বস্তু মানে কি যিখিনি আপুনি দিনটোত কাম কৰে সেইখিনি কনভাৰ্ট কৰিবলৈ চেষ্টা কৰক প্ৰত্যেক দিনেই। জাষ্ট ট্ৰান্সলেট আপুনি মনে মনে কৰক, এখন ছবিৰ লগত কথা পাতক, জাষ্ট ইংলিছত কথা পাতক, অকণমান চেল্ফ কনফিডেঞ্চটো আনক যে মই পাৰিম, যে মই নিশ্চয় আজি নোৱাৰোঁ, এবছৰ লাগিব, এবছৰ পিছত হ'লেও নিশ্চয় পাৰিম। যেতিয়া দেখিছেনে কেতিয়াবা কিছুমান দেখা পাওঁ খুব আনপঢ় মানুহ, লেখা পঢ়া বহুত নাই, কিন্তু সন্ধিয়া সময়ত যেতিয়া তেওঁলোকে ইংলিছ কয়, পিয়'ৰ অসম ইংলিছটো কয়, তেতিয়া নিজকে কিবা লাজ লাগা হেন লাগে। আচলতে ইমান ধুনীয়াকৈ ইংলিছ ক'ব পাৰে, বাট আমি কিয় নোৱাৰোঁ, মই কিয় নোৱাৰোঁ বা আপুনি কিয় নোৱাৰোঁ নে? কিয় আমি চেষ্টা নকৰোঁ, আমি উইল নেভাৰ ট্ৰাই, আমি কেতিয়াও চেষ্টা নকৰোঁ। গতিকে প্ৰত্যেক ছাত্ৰ ছাত্ৰী বা যিখিনিয়ে মোৰ ভিডিঅ' চায়, গতিকে প্ৰত্যেককে অনুৰোধ, আপোনাতকৈ বেটাৰ কোনো হ'ব নোৱাৰে। আপুনি যিখিনি কাম কৰে সেইখিনি দিনত কাম কৰে ইংলিছত ট্ৰান্সলেট কৰিবলৈ শিকক। এনেকুৱা এটা চেল্ফ কনফিডেঞ্চ আনক যে বোৰ্ড কলম নোহোৱাকৈ আপুনি শতাংশ নিৰ্ণয় কৰিবলৈ শিকক। ধৰি লওক তোমাক সুধিল যে 120 টকাৰ 5% কিমান হ'ব, মুখত ক'বলৈ সেইখিনি চেল্ফ কনফিডেঞ্চ ৰাখক, সেইখিনিতো যোগ্যতা ৰাখক। গতিকে যদি আপোনালোকৰ এই ভিডিঅ'বিলাক চাই ভাল লাগে, আকৌ নতুন ভিডিঅ' আহি আছে, গতিকে যদি আপোনালোকৰ মোৰ ভিডিঅ'বিলাক চাই ভাল লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।